মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন তো এইবিলাক দৈ টেকেলি দেখিছে আপোনালোকে আৰু ইয়াৰ দামবিলাক কৰিব দে অলপ অলপ এইবোৰ 250 টকা এইটো 320 টকা মহৰ দৈ এইবিলাক ক'ৰ পৰা আনিছে এইবিলাক তাত পৰা বাৰু ঠিক আছে বস্তু আছে অকণমান কৰিব এয়া আমি ভোগালী উৎসৱৰ কাৰণে এয়া আমি চুঙা চাউল দিছোঁ আৰু এয়া তিলৰ পিঠা এয়া ঘিউ দিয়া তেল দিয়া পিঠা এইবিলাক উখোৱা চাউলৰ সান্দহ গুড়ি পিঠাগুড়ি ইডলি পিঠা ঘৰত বনোৱা নিমকি এয়া নাৰিকল এয়া কাঠ আলু আৰু এইবিলাক মানে কম জহা চাউল বৰা চাউল উখোৱা বৰা কোমল চাউল এই সকলোখিনি আমি ভোগালী উৎসৱৰ কাৰণে ইয়াতে মানে আজি আমি প্ৰদৰ্শনী হিচাপে দেখাইছোঁ আমি বেতবাৰী 2 নং কৰণগাঁও আমাৰ আত্মসহায়ক গোটটোৰ নাম ৰাধিকা আত্মসহায়ক গোট আমি নিজে ঘৰতে ঢেঁকী মাৰি এইবিলাক নিজে ঘৰতে প্ৰস্তুত কৰা খাদ্য সামগ্ৰী আৰু ৰাইজে খাই ভাল পাব বুলি ভাবিছোঁ আমি ভোগালী বিহুৰ কাৰণে এইবিলাক কুকুৰাও আনি থৈছে ন কোনোবাই হয়তো লোকেল মুৰ্গী বিচাৰিবও পাৰে সেইটো কাৰণে আমি লোকেল মুৰ্গী আনি থৈছোঁ ঠিক আছে বাৰু দেই ধন্যবাদ